কথাখিনি ভালদৰে শুনকচোন মোক অলপ আগতে এটা লৰাই এটা খুবই দুখ লগা কথা ক'লে হোৱাটছআপ গাইজ দিছ ইজ সুব্ৰত নাথ এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ আপডেট আজিৰ ফাৰ্ষ্ট আপডেটটো আছে বি বয়ছৰ ওপৰত আপোনালোকে সকলোৱে গম পায় যে বি বয়ছৰ ভিডিঅ'বিলাক কিছুমান ইউটিউবাৰে ৰিয়েকশ্যনৰ নামত তেওঁৰ ভিডিঅ'বিলাক ৰি আপলোড কৰি দিয়ে আৰু সেই ভিডিঅ'বিলাক কি কৰে এটা ডিছপ্লেৰ কোণাত মানে লগাই লয় আৰু তাৰপিছত তেওঁলোকে ৰিয়েকশ্যন দিয়ে যে কেনেকুৱা হৈছে ভিডিঅ'বিলাক তেনেকুৱা ইউটিউবাৰসকলৰ ওপৰত বি বয়ছৰ অলপ খঙো উঠিছে আৰু খং উঠাৰ পাছত তেওঁ এটা সৰুকৈ ভিডিঅ' এটা ষ্টৰি লগাইছিল তেওঁৰ ইউটিউব চেনেলত আৰু সেই ষ্টৰিটো আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে क्या यार भाई कल ही तो मैंने वीडियो अपलोड दिया है उसको उठा के रिएक्शन के नाम पर कोने में एक साइड में वीडियो लगा के रखा है मेरा और रिएक्शन के नाम पर री अपलोड एटलीस्ट वो सर हफ्ते तक रहने देता है यार क्या मतलब लाइक आप मेरे वीडियो क्लिप्स को 30 सेकंड तक आराम से यूज़ कर सकता है कोई इशू नहीं है बट पूरा का पूरा वीडियो मतलब उठा के रिएक्शन के नंबर कोना पर लगा के वो मतलब क्या ये मतलब क्या मतलब समझ में नहीं आया मेरे को बट स्ट्राइक जाने वाला ये पक्का है मेरे दोस्त मैं आपको कह रहा हूँ कि ऐसा कतई नहीं करना किसी का वीडियो उठा के रिएक्शन के नाम पर री अपलोड मतलब ये गलत है ये जो लोग मेरे वीडियोस को 1 महीने के अंदर मतलब जो लोग डालता है उन लोगों के पास तो स्ट्राइक जाने वाला है पक्का स्ट्राइक जाने वाला है मेरी तरफ से ओके जो लोग री अपलोड करके रखा है ना 2 दिन के अंदर वो लोग वीडियो नहीं आते हैं ना उनके पास पक्का जाने वाला है कॉपीराइट स्ट्राइक आई एम सॉरी यार मेरे को देना पड़ेगा ये गलत है हर किसी की भी वीडियो उठा के मत डालो उनको बहुत बुरा लगता है একচুৱেলি এইটো বহুত বেয়া কথা ৰিয়েকশ্যনৰ নামত যিটো নেকি ৰি আপলোড কৰে কিছুমান ইউটিউবাৰে চ' মই সেইবিলাক একেবাৰে ছাপোৰ্ট নকৰোঁ আপোনালোকে বাৰু কি ক'ব বিচাৰে কমেণ্ট কৰি জনাব আৰু আপোনাৰ যদি ভাবি লওক এনেকুৱা যদি ভিডিঅ'বিলাক কোনোবাই যদি আপলোড কৰি দিয়ে আকৌ ৰিয়েকশ্যনৰ নামত আপোনাৰ কেনেকুৱা লাগিব বেয়া লাগিব ন চ' গাইজ যিয়ে নহওক ইয়াৰ পিছত নেক্সটটো আপডেট আছে ডিম্পু বৰুৱাৰ ওপৰত ডিম্পু বৰুৱাই তেওঁ ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছিল য'ৰ পৰা জানিব পৰা গৈছে যে গুৱাহাটীৰ বৈশিষ্ট্য আশ্ৰমত যিবিলাক বান্দৰ আছে সেইবিলাক বান্দৰ এতিয়া বৰ্তমান খাব নোপোৱা হৈছে কাৰণ আপোনালোকে জানে বৰ্তমান লকডাউন চলি আছে চ' সেইবাবে ডিম্পু বৰুৱাই কিছুমান মানুহক অনুৰোধ কৰি কিছুমান কথা কৈছিল চ' সেই ভিডিঅ'টোৰ সৰু ক্লিপ এটা মই ইয়াতে প্লে কৰি দেখুৱাই দিছোঁ আপোনালোকক কথাখিনি ভালদৰে শুনকচোন মোক অলপ আগতে এটা লৰাই এটা খুবই দুখ লগা কথা ক'লে যে বৰ্তমান কৰোণাৰ কাৰণে লকডাউন কাৰণে বৈশিষ্ট্য মন্দিৰটো বন্ধ হৈ আছে গুৱাহাটী বৈশিষ্ট্য মন্দিৰ আৰু সেই মন্দিৰত প্ৰায় 300-400 মান বান্দৰ আছে সেই বান্দৰখিনিয়ে ক'ৰ পৰা খায় এই মন্দিৰলৈ যোৱা মানুহে কল দিয়ে বুট দিয়ে বিস্কুট দিয়ে খাবলৈ কিন্তু বৰ্তমান ইমান দিনৰ পৰা মন্দিৰ বন্ধ হৈ থকাৰ কাৰণে সেই বান্দাৰকেইটাই খাব নোপোৱা অৱস্থা হৈছে বহুত মানে দুখ লগা অৱস্থা তো যদি কোনোবাই পাৰে প্লিজ সেই বান্দৰকেইটাক কিবা যাতে দিন দি আহে বা একদিন দিলে নহ'ব এতিয়া প্ৰত্যেকেতো সদায় দি আহিব নোৱাৰে কিন্তু যোনে যি পাৰে যাতে গৈ পিনে তাতে দি আহে কাৰণ বান্দাৰকেইটাই খাবচোন ক'ৰ পৰা খাব আজিকালিতো গছ গছনিত নায়েই তো বান্দাৰকেইটাৰ মানে একদম অৱস্থা নোহোৱা হৈছে বহুত দুখ লাগিছে ময়ো এতিয়া নলবাৰীৰ পৰা মানে ভিডিঅ' এটা এনেকুৱা তো মই এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে কোনোবাই গৈ পিনে ইউটিউবাৰে হওক বা যোনে নহওক ভিডিঅ' বনাই হ'লে কোনোবাই যাতে হেল্প কৰে মোৰ ফালৰ পৰা অনুৰোধ থাকিল চ' আপোনালোকে হেল্প কৰে কাৰণ সিহঁতেতো এটা জীৱ হয় ন সিহঁতৰ এটা প্ৰাণ আছে চ' গাইজ আজিৰ আপডেট এই দুটাই আছিল যদি আপুনি এনেধৰণৰ আপডেট ভাল পায় তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিলৈ বাই